হাই এভৰিৱান, এয়া খানাৰ আয়োজন কৰিছোঁ। আজি মই মাটি দালি মানে হোৱাইট মাটি দালিটো তাডকা বনাম। তাৰ বাবে বনাম হোৱাইট মাটি দালিটো মই সিজাই ল'লোঁ। তাৰপিছতে আপোনাৰ বিলাহী দুটা পিহনাত পিহি ল'লোঁ। আজি মিক্সিত পিহা নাই। আদা ল'লোঁ, নহৰু বহুত বেছি লৈছোঁ কাৰণ মই আজি পিঁয়াজ ইউজ নকৰোঁ। তাৰ বাবে কেনেকৈ বনাওঁ আহকচোন চাওঁ। আপোনালোকেতো বনাই, মোৰ বনোৱাটো চাওক। তেল গৰম হ'ল, তাতে পাঁচফোৰণ দিছোঁ। তাতে ফুটাৰ লগে লগে জলকীয়াটো ফালি দিছোঁ। জ্বলা অকণ খাওঁ, তিনিটা জলকীয়া দি দিছোঁ। আদা দিছোঁ, ফ্ৰাই কৰি লওঁ। বিলাহীটো ভজা ধনিয়া যিহেতু মই বহুত দিছোঁ, মই কেতিয়াবা কাৰি পাত্তাও দিওঁ নৰসিংহ পাত, কিন্তু আজি মই নিদিওঁ। এয়া আধা ধনিয়া পিছাহি, আধা এতিয়া দিলোঁ। যেনেকৈ আধাখিনি অহিন দিছিলোঁ, এনেকুৱা হৈছে আমাৰটো আধাখিনি ধুনীয়া স্মেল ওলাইছে। ধুনীয়াকৈ ধুনীয়া পিঁয়াজখিনি ফ্ৰাই কৰা হ'ল। এতিয়া মই দালিখিনি দি দিছোঁ। কেঁচা ধনিয়া দি দিওঁ। চাওকচোন, দেখিবলৈ কি ধুনীয়া আছে। পানী খুব কম দিওঁ দেই, মানে হোৱাইট মাটি দালি তৰকাৰীত খাবলৈ টেষ্টি হ'ব পাৰে। লাষ্টত ইয়াত যদি ইচ্ছা কৰে গৰৈ ঘিউৰ চামুচ দি দিব পাৰে, বহুত টেষ্টি হয়।
মোৰ হোৱাইট মাটি দালি তৰকা বনাই ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো পাই লাইক কৰিব, ফ'ল' কৰিব, কমেণ্ট কৰিব। বাই বাই। আজিলৈ আহোঁ, সকলোৰে যাতে দিনটো ভালে হয়।